আহিছিল ছাগলী মাংস খাবলৈ ৰেষ্টুৰেণ্টে খোৱালে গাহৰি মাংস আলপাইন ৰিজৰ্টত উত্তপ্ত পৰিস্থিতি লোকেল চিকেন অর্ডার দিছিল মটন অর্ডার দিছিল মটন অর্ডার আছে মটনত চিকেন ওলালেই আমি একসেপ্ট কৰিলো অলপ তাৰপিছত এইটো ওলাইছে এতিয়া আপুনি কি ক'ব কওকচোন আপুনি তো বাৰু ইয়াৰ মেনেজমেন্ট হয় মানে এইবাৰ মানে তেনেকুৱা নহয় ন তিনিটা মাংস মিক্স নহয় তাতে বেলেগ বেলেগ বস্তু দিছে যোনটো আমি নাখাওঁ কেতিয়াবা আৰু গাহৰি চাহৰি আমি নাখাওঁ আমি মটন চিকেন অৰ্ডাৰ কৰিছো একেটি গাহৰি পৰক আৰু লোকেল চিকেন ওলাইছে লোকেল চিকেনটো বাৰু একো নাই আমি খাওঁ কিন্তু গাহৰিটো নাখাওঁ কেতিয়াও তথাপি এইটো এনে দিছে মোৰ কথা হ'ল যে এইটো মানে ইমান লাপাৰবা হোটেল হ'ব নালাগে নহয় ইমান আমিতো দূৰৰ পৰা আহোঁ বাৰু 2 টকা খৰচ কৰি বা এটা এনজয় ল'বলৈ শিৱসাগৰৰ ভটিয়াপাৰস্থিত এই আলপাইন ৰেষ্টুৰেণ্টখনলৈ নিশা আহাৰ খাবলৈ আহিছিল শিৱসাগৰৰ এটা পৰিয়ালটোৰ অভিযোগ অনুসৰি ৰেষ্টুৰেণ্টখনত তেওঁলোকে মাটন আৰু নান অৰ্ডাৰ কৰিছিল কিন্তু ছাগলী মাংসৰ লগত উদ্ধাৰ হয় লোকেল মুৰ্গীৰ মাংসৰ লগতে গাহৰিৰ মাংস তো তাত আমি আহিছিলোঁ তেওঁলোকক মটন কাৰী আৰু নান দিছিলোঁ অৰ্ডাৰ তো মটন কাৰী খাই থাকোঁতে আমাৰ তাত এপিচ লোকেল চিকেন ওলালে তো তেওঁলোকৰ ৱেটাৰজনক ক'লোঁ যে লোকেল চিকেন এপিচ ওলালে তেওঁলোকে চালে যে দাদা নহয় বুলি ক'লে এবাৰ চাই লওক বুলি ক'লোঁ চাই লোৱাৰ পিছত ক'লে দাদা হ'বও পাৰে তেতিয়া ক'লোঁ ঠিক আছে লোকেল চিকেন ওলালে ঠিক আছে আমি খাওঁ দি দিয়ক একো নাই তাৰপিছত অলপ টাইম আমি খাই থকাৰ পিছত কি হ'ল আমাৰ তাত এপিচ পৰ্ক ওলাই গ'ল মানে গাহৰি মাংসৰ পিচ ওলাই গ'ল তো তেতিয়া ক'লোঁ যে আমি লোকেল চিকেন খাই থকাৰ অৱস্থাত লোকেল চিকেনটো খাওঁ কাৰণে মানিলোঁ যিহেতু মই গাহৰি নাখাওঁ নিজৰ মানে গাহৰি নাখাওঁ তাত গাহৰি ওলাই গ'ল এইটো কিয় হ'ব পূৰ্বে গাহৰি নোখোৱা পৰিয়ালটোৱে প্লেটত গাহৰি মাংস পোৱাত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ পৰিয়ালটোৱে জবাবদিহি কৰে ৰেষ্টুৰেণ্ট কৰ্তৃপক্ষক লোকেল চিকেন অর্ডার দিছিল মটন অর্ডার দিছিল মটন অর্ডার আছে মটনত চিকেন ওলালেই আমি একসেপ্ট কৰিলো অলপ তাৰপিছত এইটো ওলাইছে এতিয়া আপুনি কি ক'ব কওকচোন আপুনি তো বাৰু ইয়াৰ মেনেজমেন্ট হয় মানে এইবাৰ মানে তেনেকুৱা নহয় ন তিনিটা মাংস মিক্স নহয় গাহৰি নাখাওঁ লোকেল চিকেন ক'লে মই ঠিক আছে কৰিছো আকৌ আপনি ম্যানেজমেন্ট হয় আপনি আপনি কোন আপনি উত্তর আপনি ম্যানেজমেন্ট আপনি হয় ম্যানেজমেন্ট আপনি আপুনি কওকচোন মই লোকেল চিকেন মটনত লোকেল চিকেন ল'লে মই ক'লো ঠিক আছে হ'ব মই একো নাই কোৱা লোকেল চিকেন খাওঁ একো নাই গাহৰি নাখাওঁ মই নাখাওঁ বিশেষকৈ মই গাহৰি নাখাওঁৱেই আমি নলওঁ গাহৰি তো গাহৰি লৈ যাব এনেকুৱা হ'ব পাৰে নাই কওকচোন নহয় এতিয়া কিয় অ' ছাৰ এইফালে অনক ছাৰ এইফালে অনক এই ঘটনাটো কি আকৌ আমি আহিছোঁ খাবলৈ আকৌ ফূৰ্তি কৰি ওলাই সৰস্বতী পূজা বুলি আৰু তাৰ কাৰণে ইয়াত আমি খানা চানা অৰ্ডাৰ কৰিলোঁ আমি যোনটো অৰ্ডাৰ কৰিছোঁ তাতে বেলেগ বেলেগ বস্তু দিছে যোনটো আমি নাখাওঁ কেতিয়াবা আৰু গাহৰি চাহৰি আমি নাখাওঁ আমি মটন চিকেন অৰ্ডাৰ কৰিছোঁ একেটি গাহৰি পৰক আৰু লোকেল চিকেন ওলাইছে লোকেল চিকেনটো বাৰু একো নাই আমি খাওঁ কিন্তু গাহৰিটো নাখাওঁ কেতিয়াও তথাপি এইটো এনে দিছে মোৰ কথা হ'ল যে এইটো মানে ইমান লাপাৰবা হোটেল হ'ব নালাগে নহয় ইমান আমিতো দূৰৰ পৰা আহোঁ বাৰু 2 টকা খৰচ কৰি বা এটা এনজয় ল'বলৈ এনজয় লৈ আহিছে আমাৰ যদি ধৰ্মটোই ব্যস্ত হয় যে এইটো ভাল কথা নহয় তেনেকুৱা লাপাৰবা হ'ব নালাগে মানে আমি অৰ্ডাৰ দিছিলোঁ মটন কাৰী আৰু নান অৰ্ডাৰ দিছিলোঁ তাতে আমি মটন কাৰীৰ অৰ্ডাৰ প্ৰথম মটন কাৰী দিলে তো মটন কাৰীৰ ভিতৰত ওলালে চিকেন ওলালে চিকেনৰ পাছত অকণমান পাছত খোৱাৰ পাছত আমি দেখিলোঁ যে কি তাতে পৰ্কো ওলালে গাহৰি মাংস ওলালে তো গাহৰি আমাৰ নাম প্ৰীতম দত্ত এই শিৱসাগৰ টাউনৰ বাসিন্দা তো সেইটো কাৰণে আমাৰ বেয়া লাগিছে আৰু যে মানে ইমান লাপৰৱাহ হোটেল হ'ব নালাগে আমিতো বহুত আশা কৰি আহিছোঁ না ভাল জেগা ভাল হেৰি আৰু ভাল কিবা এটা পাম ইমান ভাল সাৰ্ভিসিং পাম বুলি তাতে যদি ইমান বেয়া সাৰ্ভিসিং হতে বহুত বেয়া কথা না তাতে কৈছে যে নহয় আমাৰ অলপ মিষ্টেক হৈ গ'ল এনে গ'লো মিষ্টেকটো তো নহয় ভুল হোৱাতে তো তেনেকুৱা নহয় আমি আজি খাইছোঁ